Hello friends, welcome to Anyut Kitchen. আজি মই বনাব গৈ আছো জাহাজি কলৰ বাকলিৰ chutney. সো বলক আমি ভিডিওটো স্টার্ট কৰো। এয়া দেখিছে মই 7টা জাহাজি কল লৈ লৈছো আৰু বাকলিটো এনেকৈ কাটি লৈছো। এয়া আপোনালোকে দেখিছে মই বাকলিবিলাক এনেকৈ কাটি লৈছো। তাৰ পিছত যোনখিনি বাকলি এৰাইছিলো এইখিনি আকৌ সৰু সৰুকৈ এনেকৈ কাটি লৈছো। এয়া দেখিছে আপোনালোকে। আৰু যোনখিনি ভিতৰৰ কল আছিল সেইখিনি মায়ে এনেকৈ কাটি লৈছে সৰু সৰুকৈ। এইটো আমি ফ্ৰাই কৰি খাম তেলত, বহুত টেষ্টি লাগে খাবলৈ, চিপছৰ নিচিনা। সব বলক এটা মই কেৰাহী লৈ লৈছো, তাত মই 8 ফুটামান নহৰু, এটুকুৰ সৰু আদা সৰু সৰুকৈ কাটি লৈছো আৰু 2টা শুকান জলকীয়া এনেকৈ মই তেল নিদিয়াকৈ ভাজি লৈছো শুকানকৈ। এয়া দেখিছে আপোনালোকে কালাৰটো চেঞ্জ হ'ব ধৰিছে লাহে লাহে। এয়া দেখিছে আপোনালোকে ধুনীয়া গন্ধ এটা ওলাই, তেতিয়া হৈ যায় বস্তুখিনি। এয়া মোৰ হৈ গৈছে, উঠাই ল'লো। এতিয়া মই সেইটো কেৰাহীতে আধা চামুচ সৰিয়হৰ তেল দিছো, তাত মই 2টা মজলীয়া সাইজৰ পিয়াজ কাটি কিনে এনেকৈ অকমান ফ্ৰাই কৰিছো। যোনখিনি কল বাকলি কাটি থৈছিলো সেইখিনি ইয়াতে দি দিছো আৰু জাস্ট অকমান টাইম মই এইখিনি ফ্ৰাই কৰিম। এয়া দেখিছে আপোনালোকে এইখিনি প্ৰায় ফ্ৰাই হৈ গৈছে। প্ৰায় আপোনালোকে 3 মিনিটমান ফ্ৰাই কৰিব। এতিয়া মই এইখিনি গোটেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত ব্লেন্ড কৰিম। এয়া কল আৰু যোনখিনি পিয়াজ অকমান ফ্ৰাই কৰিছিলো এইখিনি দিলো আৰু শুকান জলকীয়া নহৰু আৰু আদাখিনি ইয়াতে দি দিছো আৰু 4টামান মান ধনিয়াৰ পাত দি দিম ইয়াতে। আৰু ইয়াতে মই আধা চামুচ নিমখ দিছো, আপোনালোকে নিজৰ সোৱাদ অনুযায়ী নিমখ দিব পাৰে। আৰু এইখিনি মই একেলগে ব্লেন্ড কৰি লৈছো। এয়া দেখিছে বহুত ধুনীয়া হৈছে। আপুনি ব্লেন্ড কৰাৰ পিছত তাত আধা চামুচ সৰিয়হৰ তেল দি ল'ব আৰু ইয়াতে মই 2টা ভাগ কৰিছো, এটাত নিমু টেঙা সানিছো, এটাত নিমু টেঙা সনা নাই। আপোনালোকে 2টাই ট্ৰাই কৰিব পাৰে। এয়া দেখিছে ফাইনেলি হৈ গৈছে। যদি মোৰ ভিডিওটো ভাল লাগিছে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ থকা বেল আইকনটো দবাই দিব মোৰ ভিডিও সবতকৈ আগত পাবৰ কাৰণে। আৰু ৰেচিপিটো বনাই কেনে পালে মোক কমেণ্ট সেকশ্যনত জনাব। থ্যাংক ইউ।